ৰাইজে কি বিচাৰে? হয়, আপোনালোকে BPF ভাল পাই পেলাই ইয়াত আহিছে। নিশ্চয় আগন্তুক 22 তাৰিখ ছেপ্টেম্বৰত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত নাঙলত ভোট দি পেলাই জয়যুক্ত কৰিব বা নাঙলত ভোট দিব। আপোনালোকে চৰকাৰ হোৱাৰ পিছত জেমছ বসুমতাৰীয়ে নাঙল ভাঙাই হওক, ঔগুৰিয়ে হওক বা পাটাবাৰী প্ৰাইমাৰী হওক, এই অঞ্চলৰ ৰাইজৰ কাৰণে কি কাম কৰিব? নিশ্চয় জেমছ বসুমতাৰীয়ে আপোনালোকক জনাই আছে যে আমি চৰকাৰ আহিলে আমি সেইটো কাম কৰিম। পাটাবাৰী অঞ্চলত নিশ্চয় ৰাইজৰ লগত কথা পাতিছে, ঔগুৰি প্ৰাইমাৰীৰ ৰাইজৰ লগত নিশ্চয় কথা পাতিছে, আৰু নাঙল ভাঙা ৰাইজৰ লগত নিশ্চয় কথা পাতিছে বা প্ৰচাৰ চলাই আছে যে চৰকাৰ আহিলে আমি কি কাম কৰিব বুলি জেমছ বসুমতাৰীয়ে নিশ্চয় আপোনালোকৰ লগত কথা পাতিছে বা প্ৰচাৰ চলাই আছে। আমাৰ নাঙল ভাঙা প্ৰাইমাৰী, ঔগুৰি প্ৰাইমাৰী আৰু পাটাবাৰী প্ৰাইমাৰী কৰ্মীসকলে BPF দলৰ নেত্ৰীসকলে গভৰ্ণমেণ্ট হওক, PSU হওক, পেৰেণ্ট বডি হওক নিশ্চয় প্ৰচাৰ চলাই আছে। যেতিয়া মিটিং কৰে আমাৰ দলৰ নেতাসকলে আপোনালোকৰ ওচৰত কি কয়? মাটিৰ পাত্তা দিম বুলি কয় না নকয়? আমাৰ প্ৰাইমাৰী লিডাৰসকলে কয় না নকয়? চৰকাৰ অহাৰ পিছত বড়ো হওক, মুছলিম হওক, বেংগলী হওক, কোচ ৰাজবংশী হওক বা নাথযোগী চত্ৰধৰ বা আদিবাসী বা হিন্দীভাষী হওক, চৰকাৰ অহাৰ পিছত প্ৰথমবাৰতে আমি মাটিৰ পাত্তা দিয়াৰ ব্যৱস্থা ল'ম বুলি আমাৰ মানুহবিলাক প্ৰচাৰ কৰি না নকৰে? প্ৰচাৰ কৰি আছেতো না আমাৰ কৰ্মীসকলে, হয় না নহয়? এইটো প্ৰথমতে মাটিৰ পাত্তা দিম বুলি আমাৰ প্ৰাইমাৰী লিডাৰ হওক, চেণ্ট্ৰেলৰ লিডাৰ হওক বা কোনোবা ব্লকৰ কোনোবা মহিলাই হওক বা কোনোবা ইয়তে হওক, আমাৰ কৰ্মীসকলে প্ৰচাৰ চলাই আছে। এই প্ৰচাৰ চলোৱাটো মিছা কথা নহয়, সঁচা কথাটো প্ৰচাৰ কৰিছে যে আমি চৰকাৰ আহিলে মাটিৰ পাত্তা প্ৰদান কৰিম বুলি। চবেই পাব, বড়ো পাওঁ, মুছলিমো পাওঁ, বেংগলীও পাওঁ, একে কথা। আমাৰ প্ৰাইমাৰী লিডাৰসকলে যিটো প্ৰচাৰ কৰিছে এইটো সঁচা, মিছা নহয়, এইটো সঁচা। কোনোবা মহিলা আমাৰ লিডাৰে প্ৰচাৰ কৰিছে, কোনোবা ইয়দৰ নেতাসকলে প্ৰচাৰ কৰি আছে, কোনোবা পেৰেণ্ট বডি, কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে প্ৰচাৰ কৰি আছে যে সেইটো আমি কৰিম। এই সঁচা কথাটোৱে প্ৰচাৰ কৰিছে, এইটো মিছা নহয়, এইটো মিছা নহয়, সঁচা কথা। আৰু জেমছে এইবাৰ MCLA, এইবাৰ যোৱা 5 বছৰতো MCLA হৈ থাকিছে, এইবাৰ MCLA নহয়, EM হ'ব। এইবাৰ EM হ'ব। EM হ'লে আৰু সুবিধা বেছি ভাল কাম কৰিবৰ কাৰণে। মানুহক কি লাগে? আজি মুছলিম ইছলাম সমাজত আৰু আজি বড়ো সমাজত আৰু আজি বেংগলী সমাজত আৰু ৰাজবংশী সমাজত জাতিবিলাকৰ নিজৰ নিজৰ জাতিৰ সমস্যা বেলেগ বেলেগ থাকে। হয়, জাতীয় ইছ্যুটো বেলেগ বেলেগ থাকিব পাৰে, কিন্তু জীয়াই থকাৰ যিটো অধিকাৰৰ ক্ষেত্ৰত আমি যদি কওঁ তেতিয়াহ'লেতো চবৰ লগত একেই আছে। বড়ো এই সমানে মানে সমস্যাত পৰি আছে, মুছলিমৰ একে সমস্যা, বেংগলীৰো একে সমস্যা, যে আমি সঁচাকৈ এই সমস্যাটো যদি সমাধান কৰি নলয় তেতিয়াহ'লে আমি বহুত বুজিব লাগিব। এইকাৰণে BPF দলে প্ৰথমবাৰ এইবাৰ আমি চৰকাৰ অহাৰ পিছত সকলো জাতি জনগোষ্ঠীতে মাটিৰ পাত্তা প্ৰদান কৰিম বুলি কোৱাটো সেইটোৱেই দেই। বেছি আৰু কি লাগে? মাটিৰ পাত্তা পালে হ'ল, আৰু কিবা লেকচাৰ দিম না আৰু কিবা দিব লাগে? এইটো অৰুণোদয় দিম, এইটো কিবা দিম, এইবিলাক কৈ থাকি কি লাভ? আপোনালোকৰ এই আমাৰ প্ৰাইমাৰীয়ে নাঙল ভাঙা প্ৰাইমাৰীৰ পৰা একটা মেমৰেণ্ডাম পাইছে মই।
এক নম্বৰত মাটিৰ পাত্তা দিব লাগে বুলি ক'ব লাগে। এক নম্বৰত কি দিছে? তলং দিছে। এই মাটিৰ পাত্তা লাগে না তলং লাগে? তাহলে এক নম্বৰত মাটিৰ পাত্তা লিখিব লাগে না তালাংটো লিখিব লাগে? তালাংটো 2 নম্বৰত থাকিব লাগিব না, মাটিৰ পাত্তা 1 নম্বৰত। হয় না নহয়? তালাং বনাই থাকিম মই। তালাং বনোৱাৰ পিছত 2 বছৰ পিছত মাটিৰ পাত্তা ল'ব। তাহলে 2 নম্বৰত লেখছে কে? 2 নম্বৰত লেখছে যে 1 নম্বরে মাটির পাত্তা হওয়া লাগে। তালাং বানাইতে 2 বছর লাগবে খতম হওয়ার জন্য। তারপরে সে মাটির পাত্তা না 2 বছর পরে। তাহলে মেমোরেন্ডামটা খেল লেখছে। মেমোরেন্ডামটা লেখা লাগছিল 1 নম্বরে মাটির পাত্তা। তোমরা লিখছে 1 নম্বরে আইনটির কলম, 2 নম্বরে মাটির পাত্তা। এরকম হয়। আসল বস্তুটাই 2 নম্বর। 2 নম্বরে লেখছে। এটা কি রকমের? 2 বছর টাইম লাগে বানাইতে বানাইতে শেষ হওয়ার জন্য 2 বছর টাইম লাগে। হ্যাঁ, তো তালাং বানাওয়া কমপ্লিট হওয়ার পরে 2 নম্বর। 2 নম্বরটা কি হলো? মাটির পাত্তা। 2 বছর পরে। এরকম না তো, আগে মাটির পাত্তা। এটা চেঞ্জ করে দিব আমি না, এটা চেঞ্জ করা লাগবো মেমোরেন্ডামটা। 2 নম্বরটা 1 নম্বরে আনবো, 1 নম্বরটা 2 নম্বরে যাব। হবে? কি লিডার রে? আসলে 2 নম্বর লিখে দিছে। আসলে 2 নম্বরে লিখে দিছে। 2 নম্বরটা 1 নম্বরে যাব লাগে। হয় না নয়? সব বড় মানুষ হোক, মুসলিম হোক, বেঙ্গলি হোক, একে মাটির পাত্তা লাগে। এই যে এইবারকে থালা চাবি না নাম থালা চাবি, থালা চাবি ট্রেক্টর, ট্রেক্টর না টর্চ লাইট। এইবার তুমি জানাই দিব টর্চ লাইটে, টর্চ লাইট এখন নাম। আগে তো টর্চ লাইট ছিল, টর্চ লাইট ছিল আগে। এই নাঙ্গল মানে সব টর্চ লাইটে ভোট দিছে আগে না, আগে এখন না, আগে আগে দিছে তো না টর্চ লাইটে দিয়ে নাই দিয়েছে, আগে টর্চ লাইটে দিছে। এখন তো সব নাঙ্গল, এখন সব নাঙ্গল, চিন্তা নাই না। টর্চ লাইটে ভোট দিয়া আমাকে ঠুকায়, আগে টর্চ লাইটে দিছিল। এখন না, এখন তো দেব না, এখন দেব না, এখন সব নাঙ্গল, এখন সব নাঙ্গল। তো টাইম নষ্ট করে লাভ নাই। 22 সেপ্টেম্বরে নির্বাচন হব, সবে জানে 22 সেপ্টেম্বরে নির্বাচন হব। এই নির্বাচনে আমার একটা বিশ্বাস, 100% বিশ্বাস, আমার বিপিএফ দলে সরকার বানাবো। আর সরকার বানাবার পরে আমি কি কি কাম করব, আমার প্রাইমারি লিডার, ব্লক লিডার, সব দলৰ কৰ্মীসকলে আপোনালোকৰ ওচৰত প্ৰচাৰ কৰি আছে, হয় না নহয়? মই ইয়াত ইমান ক'ব লগা নাই, দৰকাৰ নাই টাইম নষ্ট কৰিবলৈ। ইহঁতে কি কৈছে, বচা কথাই কৈছে, বিশ্বাসত ৰাখক, ভুল নকৰিব। ফেৰেঙা যদি পইচা নিয়া আহে, পইচাটো খাও। পয়সা দিয়াটা নিয়া নেই, আগে ভোটটা পরে না হলে দিলে পয়সা, আপনি পয়সা নিবেন না এরকম খবেন না, কিন্তু পয়সা দাও, পয়সা দাও আমাকে। পয়সাখौ लाया होननानै बुंनो नाङा, फैसाखौ होयोबा ला, मिथिबाय? फेरेंगाया फैसा फैनो हागौ, फैसाखौ लानांगौ दे, लाया होननो नाङा। जेब्ला भट होयो बे समाव नांगौ होबा जाबाय, जोब्बाय। फैसा लानाया माथो गिदिर खोथा,
পইচা নেওয়াটা কি ডাঙৰ কথা পইচা বস্তুটা আমি নলম বুলি ক'ব নালাগে পইচা দিলে নলম বুলি নকবি জিন্দগি নকবি পইচাটো দেও লাগে আমাকে যখন ইলেকশন আসবো ভোট দেওয়ার টাইমে না বলে দিয়ে দিল বাস হয়েছে হ্যাঁ পয়সাটা নেও আমি নেবেন না পয়সা এরকম করবেন না কিন্তু পয়সা দিলে নিবি নিব না নাই পয়সাটা পয়সা দিলে নিবি না নাই নে খাও ভোট দেওয়ার টাইমে না বলে দিয়ে দিল লায়া না বলে না পয়সাটো নালাগে বলে ক'ব নালাগে পয়সাটো দাম আছে তো 500 হলেও 1000 হলেও পয়সাটো নিয়ে আমার কি আপত্তি আমি কেতিয়াও নকম আপোনালোকে ফেৰেংগায়ে বা ইউপিপিএলৰ নেতায়ে কিংবা যদি পইচা দে এই পইচাটো নলম বুলি একদম জিন্দগি নকৰিম ভুল হ'ব পইচাটা নে খা ভোট দিয়াৰ টাইমে না বলে বাস শুনি পইচাটো নলম বুলি ক'ব নালাগে একদম হে মই এটাই অনুৰোধ কৰিছোঁ আপোনালোকে বড়ো হওক মুছলিম হওক কোনোবা ৰাজবংশী হওক বা বেংগলী হওক ইউপিপিএলৰ পৰা কোনোবা যদি পইচা দিব আহে পইচাটো পইচা লৈ পেলাই খা তাৰ পইচা নহয় এই খাৰচন কৰি পেলাই পইচা লোৱা পইচা ৰাইজৰ পইচা এইটো পইচা লৈ পেলাই খা ভোটটা না বলকে হয়তো কি চুপ থাকবে আর তোমরা আমার মসজিদে তোমার মন্দির মসজিদ বা সাজ গির্জা ইহঁতে এই কমিটি থাকে না লিডার থাকে না ইউপিপিএলৰ লিডাৰসকলে বা ফেৰেংগাঁৱতে হয়তো 2 লাখ টাকা চেক দিছে কোনোবা এই পইচাটো পাব বুলি আমাৰ কোনোবা মন্দিৰৰ লিডাৰসকলে বা কোনোবা মছজিদৰ লিডাৰসকলে চুপচাপ বাকচত ৰাখি আছে যে 2 মাস পরে পাব বুলি মনে মনে চুপচাপ আছে কিন্তু এই পইচা ইয়াৰ পইচা নাই ব্লেংক চেকে পইচা নাই আইছে আমাৰ কোনোবা মন্দিৰত কমিটি থাকে এই মন্দিৰ কমিটিবিলাকৰ নিশ্চয় 2 লাখ টাকা চেক পাইছে ফেৰেংগাঁৱৰ পৰা বা ইউপিপিএলৰ পৰা এই ভাবি আছে মনে মনে ৰাখি আছে যে ভিতৰত এই চেকত পইচা নাই কিন্তু ভাবি আছে যে 2 লাখ টাকা মই পাম বুলি কিন্তু পইচা নাই ইয়াত কোনোবা মছজিদৰ লিডাৰসকলেও হয়তো নিশ্চয় পাইছে নকয় না চুপচাপ থাকে 2 লাখ টাকা চেক ক'ৰবাত ভিতৰত আৰামছে বাক্সত ৰাখি আছে 2 মাস পরে পাব বুলি কিন্তু ইয়াত পইচা নাই লাভ নাই জিরো মুঠতে ইয়াত পইচা নাই 2 মাস পরে পয়সা পাওয়া কি চেকের নামটা কি 2 মাস পরে চেক 2 লাখ টাকা এই চেকৰ নামটো কি ব্যাংকৰ নামটো কি ব্যাংক এরকম ব্যাংক আজি চেক কাটিলে 2 মাস পরে পাবো এটা চেকের নামটা কি ব্যাংকটা এরকম থাকে আমারটা তো স্টেট ব্যাংক ইউকো ব্যাংক পাঞ্জাব ব্যাংক এরকম থাকে ইহঁতৰ ব্যাংকৰ নামটা কি এই 2 মাস পরে পাওয়ার ব্যাংকটা নিশা ব্যাংক পরিবর্তন ব্যাংকৰ কিবা একটা নামটো থাকিব আমারটা তো স্টেট ব্যাংক থাকে পাঞ্জাব ন্যাশনাল ব্যাংক থাকে ইউকো ব্যাংক থাকে মেলা ব্যাংক থাকে এক্সিস ব্যাংক এগুলা থাকে ইহঁতৰ ব্যাংকৰ নামটো বেলেগ সুইজারল্যান্ড ব্যাংক এই কারণে এইবিলাক মিছা সব মিছা আপোনালোকে জানে খুব ভাল কথা আপোনালোকে আমাৰ দলটো সহায় কৰিব এইবাৰ 22 সেপ্টেম্বৰত আৰু আমি যেনেকৈ প্ৰচাৰ কৰিছে এই কামটো আমি কৰিম আমি মিছা কথা কোৱা নাই যদি মিছা কথা কয় আমি যেনেকুৱা প্ৰচাৰ কৰিছে এনেকুৱা যদি আমি কাম নকৰে 5 বছৰৰ পিছত ময়ো জাগা নাপাব ইয়াত এনেকুৱা মিছা প্ৰচাৰ কৰি কাম কৰিলে ভাৱ লাগিবই জানে ভগৱান আছে ঈশ্বৰ আছে আল্লাহ আছে চাই আছে আমাক
আমি কি কৈ আছো কথা কোৱাৰ পিছত আমি কাম কৰি না নকৰোঁ চাই আছে আমাৰ মানুহক মিছা কথা কৈ লাভ নাই প্ৰমোদ বড়োৰ নিচিনা আমাৰ দল নহয় যিটো কৈছে সেইটো কৰিব আজি প্ৰমোদ বড়োৱে ইমান আই মাতৃ মহিলাসকলক ৭৫,০০০ দিম বুলি কৈ ইমানেই বেয়াকৈ ঠগাইছে মহিলা ছেল্ফ হেল্প গ্ৰুপ মহিলাসকলক এনেকুৱা ঠগোৱাৰ কাৰণে আজি ভাৱ লাগিছে এনেকুৱা ঠগোৱা যায় মানুহক এনেকুৱা ঠগায় মানুহ ইমান বিশ্বাস কৰিছে আপোনাৰ ওপৰত মানুহ ইমান বিশ্বাস কৰিছে আপুনি মাটিৰ পাত্তা দিব বুলি ঘৰে ঘৰে চাকৰি দিব ৭৫,০০০ দিব ইমান মিছা কথা ক'ব পাৰে মানে এইটো চাই আছেতো সেইকাৰণে আমি বহুত ১ বছৰ ২ বছৰ আগৰ পৰা কৈ আছোঁ আমি আই মাতৃ মহিলাসকলক এনেকুৱা ঠগাব নালাগে এনেকুৱা যদি ঠগাই ভাৱ লাগিব বুলি মই প্ৰমোদ বড়োক কৈ আছোঁ ময়ো যদি কথা দি পেলাই কাম নকৰে ময়ো ভাৱ লাগিব চাই থাকোঁ হয় না নহয় ৰাইজৰ ওচৰত এনেকুৱা প্ৰতিশ্ৰুতি দিয়া যায় যিটো কাম কৰিব নোৱাৰে এইবিলাক কাম কিয় কয় আপুনি আমি যিটো কাম কৰিব পাৰে সেইটো প্ৰচাৰ চলাইছে আৰু আমি কৰিম মাটিৰ পাত্তা দিব লাগেতো মই দিয়ে না নিদি চাই থাকিলে হ'ল আমি মাটিৰ পাত্তা দিয়ে না নিদে আল্লাহও আমাক চাই থাকিব ঈশ্বৰো চাই থাকিব ভগৱানো আমাক চাই আছে সঁচাকৈ চৰকাৰ হোৱাৰ পিছত আমি মাটিৰ পাত্তা দিয়ে না নিদে যদি নিদে মই আৰু নেক্সট টাইম আহিবলৈ কোনো দিন জীৱনত চান্স নাপাব মই এইবাৰেই লাষ্ট হ'ব কি এনে নকয় এই যে চন্দনে ইলেকশ্যন খেলিব বোলে হাজোৰক এই চন্দনক খাই ভোট দিবলৈ এই চন্দনক খাই ভোট দিব ইউপিপিএলৰ মানুহবিলাকে চন্দনক ভোট নিদিয়ে জানে এই মিনিষ্টাৰ এক্স মিনিষ্টাৰ গভ মিনিষ্টাৰ হাজোৰগাঁৱত জাগা পাইছে যাবা হাজোৰগাঁৱত জাগা পাইছে চকেলৈ ইউপিপিএলৰ ভোটটোৱে সি নাপাব চন্দনে আৰু ইয়াত কোন খেলিব এতিয়া ফেৰেঙা খেলে না খাম্পা খেলে আহক খেলিবলৈ আহক চিৰাঙত ৪টা সমষ্টি আছে ৪টা সমষ্টিও বিপিএফ দখলত আছে ইউপিপিএল নাই জানে ফেৰেঙা ১৪ নম্বৰ চিৰাঙত খেলাৰ কথা আছিল এতিয়া যে ভয়তে কতো আহিলে ১৪ নম্বৰ চিৰাঙত মই খেলিলে আহিব ভয়তে বাওকুমে পলাই আছে চালা সাহস আছে যদি কিয় খেলা নাই ফেৰেঙা খেল মইতো ফেৰেঙা য'ত খেলিব তাতে খেলিম বুলি কৈ আছে এতিয়া নাই ১৪ নম্বৰত নেখেলিবলৈ এই বাওকুমে কৈ কি সাহস আছে যদি ১৪ নম্বৰত খেল না মুজিবতো মন ল'ব না লাগিব ঠিকছে ফেৰেঙা খেলিব লাগে বাওকুমে নহয় আপুনি ১৪ নম্বৰত খেলক কিয় পলাব লাগে ১৪ নম্বৰটো এৰি পেলাই হ্যাঁ ফেরেঙ্গা পড়াছে বলে নাই ফেরেঙ্গা কে লেলাম সেটা মানে খাতে একটু বলে গেলাম মাঠে বিরাট বলে গেলাম মানে খাতে বাউ কুমড়ো মানে খাতে নিলে বাউ কুমড়ো কেউ পড়েছে ইমান শক্তিশালী বলে ফেরেঙ্গায় কেউ পড়াব লাগা হয়েছে পড়াবই না লাগে নিজের সমস্যা থাকিয়ে দিল না আমি আহি আছো না মই চিন্তা নাই দেখা যাও কি হয় না ফেরেঙ্গা হারাই দিম দেই সময় নলওঁ এনে লেকচাৰ দি সময় নলওঁ মই বাৰে বাৰে কওঁ আমাৰ লিডাৰসকলে বিপিএফ দলৰ লিডাৰসকলে যি কথা প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰা কথাবিলাক সঁচা কথাই প্ৰচাৰ কৰিছে এইটো বিশ্বাস ৰাখক আৰু আগন্তুক যিটো ২২ ছেপ্টেম্বৰত ইলেকশ্যন হ'ব আপোনালোকে সবে আমাক সহায় কৰক আমি যেনেকৈ কথা দিছে তেনেকৈ আমি কাম কৰিম দেই থেংক ইউ ধন্যবাদ